সো বন্ধুসকল আজি মই আকৌ যাম মন্দিৰ দৰ্শন কৰিবলৈকে নাগশংকৰ মন্দিৰ আৰু মই যাম চতিয়াৰ দুজন বন্ধুৰ সৈতে। সো আপোনালোকক মই ঘৰৰ পৰা চতিয়ালৈকে ভিডিঅ' দেখুৱাব নোৱাৰিম কাৰণ মই আজি ঘৰৰ পৰা চতিয়ালৈকে অকলে যাম আৰু চতিয়াৰ পৰা যিমান পাৰোঁ আপোনালোকক ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। সো বন্ধুসকল ৱেলকাম বেক নৱজ্যোতিষ ব্লগ, মৰম বিচাৰি মই নৱজ্যোতিষ। সো ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰৰ পৰা এতিয়া গৈ আছোঁ নাগশংকৰ মন্দিৰ আৰু বেছি দূৰ নাই, আমি নাগশংকৰ মন্দিৰ পামেই। আৰু মোৰ লগত আছে মোৰ বন্ধু আমাৰ নৱ আৰু লগত আছে আমাৰ প্ৰিয়ম। বন্ধুসকল এইটো ৰাস্তা দিও যাব পাৰি নাগশংকৰ মন্দিৰ, কিন্তু ৰাস্তাটো বনাই আছে। চ' আগত আৰু এটা ৰাস্তা আছে, আমি সেইফালে যাওঁ ব'লক। আৰু বন্ধুসকল আমি আহি পাই গৈছোঁহি নাগশংকৰ মন্দিৰ আৰু ব'লক আমি নাগশংকৰ মন্দিৰ এতিয়া ভিতৰলৈ সোমাই যাওঁ। আৰু ব'লকচোন বন্ধুসকল আমি মূল মন্দিৰ ভাগৰ ভিতৰলৈ সোমাই যাওঁ আৰু চাওঁ মন্দিৰ ভাগৰ ভিতৰতনো কি কি আছে। সঁচাই বন্ধুসকল অতি সুন্দৰ পৰিৱেশ আৰু ইয়াত আপোনালোকেও আহক নাগশংকৰ মন্দিৰ দৰ্শন কৰিবলৈ। আৰু ইয়াত থকাৰ সুবিধা সকলো আছে, মানে আপোনালোকে ইয়াতে থাকি পেলাই আপোনালোকে নাগশংকৰ মন্দিৰ দৰ্শন কৰিব পাৰিব। লগতে ইয়াত থকা বিভিন্ন ঐতিহ্যমণ্ডিত যিবোৰ জেগা এইবিলাক দৰ্শন কৰিব পাৰিব। আহক আপোনালোকো। আৰু সঁচাই বন্ধুসকল নাগশংকৰ মন্দিৰৰ সম্পূৰ্ণ পৰিৱেশ অতি সুন্দৰ পৰিৱেশ। আৰু বন্ধুসকল নাগশংকৰ মন্দিৰ দৰ্শন কৰাৰ লগতে ইয়ালৈ অহা মূল কাৰণটো হৈছে এটা পুখুৰী, য'ত আছে 500ৰো অধিক কাছ। আৰু আপোনালোকক দেখুৱাইছোঁ কাছ, সঁচাই বহুত আছে কাছ, বহুত বেছিয়ে আছে কাছ।
জীৱনত প্ৰথমবাৰ কাছ চুবলৈ পোৱা সৌভাগ্য। আৰু সেইটোৱেই পুৰণা পুখুৰীটো, নতুন পুখুৰীটো তাৰ কিনাৰতে আছে। আপোনালোকক দেখুৱাম পুখুৰীটো। তাৰ আগতে পুখুৰীৰ সম্পূৰ্ণ পাৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। সঁচাই অতি সুন্দৰ। আৰু এইটোৱেই নতুন পুখুৰীটো আপোনালোকক দেখুৱাই। নমস্কাৰ বন্ধুসকল, আমি জানিবলৈ চেষ্টা কৰা হৈছোঁ নাগশংকৰ মন্দিৰৰ বিষয়ে অকণ। আৰু নাগশংকৰ মন্দিৰটোনো কিয় নাগশংকৰ নাম হ'ল? হয়, নমস্কাৰ। মই আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। আমাৰ নাগশংকৰ বহুত বছৰ পুৰণি দেৱালয়। 600 বছৰ আহোম ৰজাৰ দিনৰ পৰা এই মন্দিৰ চলি আহিছে। সেই সময়ৰ ৰজা নাগাক্ষ ৰজাই এই মন্দিৰ নিৰ্মাণ আৰম্ভ কৰিছিলে। তেখেতৰে ইয়াতে পূজা অৰ্চনা কৰি বামুণসকলক ৰাখি তেতিয়াৰ দিনৰ পৰা মন্দিৰ চলি আহিছে। আৰু সেই নাগাক্ষ ৰজাৰ দিনৰ পৰা কথিত আছে যে সেই ৰজাজনৰ নামৰ পৰাই নাগশংকৰ হৈছে বুলি কথিত আছে। আৰু কিছু কথিত জনসূত্ৰৰ মতে জনা যায় যে শিৱৰ সতী যেতিয়া মৃত্যু হৈছিলে, তেখেতে কান্ধত লৈ তেখেতৰ মৃত্যুৰ শোকত যেতিয়া শিৱই শুই গৈছিলে, তেখেতৰ নাভি অংশ নাগশংকৰ এই জেগাত পৰিছিলে। আৰু সেই নামেৰেই নামাকৰণ হৈছিলে নাগশংকৰ বুলি। আৰু এই পুখুৰীত কিমান মান আপোনাৰ কাছ হ'ব? কাছ আমাৰ ইয়াত বহুতো আছে, প্ৰায় 500-600 মান কাছ আছে। প্ৰথম ইয়াত এটা পুখুৰী বনোৱা হৈছিলে, পিছত আকৌ 2 বছৰ আগত আমাৰ আৰু এটা পুখুৰী নিৰ্মাণ কৰা হ'ল। এইটো আপোনালোকে চাব পাৰিব। ইয়াত মাছো আছে, শাল মাছ আছে আৰু বিভিন্ন মাছো দিয়া হয়। সেইমতে আৰু বহুত দূৰ দূৰণিৰ পৰা মন্দিৰ লগতে কাছ চাবৰ কাৰণে আমাৰ বাহিৰৰ মানুহ ইয়ালৈ আহে। আৰু ভক্তগণে ইয়াতে খাদ্য দিয়া হয়। আমাৰ মন্দিৰৰ কমিটিৰ ফালৰ পৰাও খাদ্য তেখেতসকলক দিয়া হয়। পূজা যেতিয়া ভগা হয়, পূজা ভগাৰ পিছতে আমাৰ ভোগ হিচাপে মোহন বুলি মতা হয়। কাছক সেই নিৰ্মালি অৰ্পণ কৰা হয়। হয়, আমি জানিব পৰা মতে মহাশিৱৰাত্ৰি ভাগ ইয়াত বহুত উলহ মালৰে পতা যায় বুলি আমি গম পাওঁ। তাৰ বিষয়ে অকণমান ক'লে ভাল পাম। হয়, আমাৰ শিৱৰাত্ৰি ইয়াত বহুত ভাল, মানে শিৱৰাত্ৰি মেলা হয়। শিৱ পূজাৰ লগতে শিৱৰাত্ৰি মেলা হয়, 4 প্ৰহৰ পূজা হয়। গতিকে আমাৰ মেলাৰ লগতে শিৱৰাত্ৰি ইয়াত বহুত ভালদৰে পতা হয়। আৰু লগতে আমাৰ বছৰেগত আমাৰ বিহু মেলা, ইয়াত 2খন মেলা হয়। এখন হ'ল শিৱৰাত্ৰিৰ লগত শিৱৰাত্ৰি মেলা হয়, আৰু লগতে আমাৰ বিহু মেলা হয়। বিহু মেলা ধৰণৰ গোঁসাই বিহুৰ দিনা গোঁসাই বিহু মেলা হয়। এইটো উৎসৱ আমাৰ বহুত ডাঙৰকৈ হয়। তাৰোপৰি আমাৰ জন্মাষ্টমী পতা হয়। আৰু বাকী উৎসৱ পাৰ্বণ আৰু লগতে ফাকুৱা উৎসৱকো ইয়াত পতা হয়। আৰু সেইমতে বাহিৰৰ যাত্ৰী বহুতো ইয়াতে আহে। আৰু লগতে আমাৰ যিকেইটা আমাৰ বৰ্তমান আগতে এটা পুখুৰী আছিলে, আৰু এতিয়া নতুনকৈ নিৰ্মাণ কৰা হ'ল পুখুৰী, আপোনালোকে নিশ্চয় দেখিছে। আৰু আমাৰ পুৰণা পুখুৰীৰ লগতে ভিতৰলৈ যিটো গম্ভৰ গৈছে, তাৰ লগত এটা লিংক আছে। ইয়াৰ পানী তাৰ পানীৰ লগত সম্পূৰ্ণভাৱে কেতিয়াও নুশুকায়, সেই লিংকটো সদায় থাকেই। আৰু ইয়াতে যাত্ৰীসকলৰ বিশ্বাস আছে যে আমাৰ ইয়াত চোৱা চিতা কৰি পেলাই তেখেতসকলে আমাৰ কাছ ইয়াত দান কৰিব আহে। বহুতো দূৰ দূৰণিৰ কাছ ইয়াত দান কৰিলে তেওঁলোকৰ এটা মংগল হয় বুলি এটা জনবিশ্বাস আছে। তেওঁলোকে বহুতো কাছ বিভিন্ন প্ৰকাৰৰ আমাৰ ইয়াত দান কৰে। আৰু লগতে মন্দিৰ পৰিচালনা কমিটিৰ সহ সম্পাদক অসীমজ্যোতি বৰুৱালৈ আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ, আমাক ইমানখিনি জানিব দিয়াৰ বাবে। হয়, নিশ্চয় আপোনালোকলৈও আমাৰ কমিটিৰ ফালৰ পৰা বহুতো ধন্যবাদ জনাইছোঁ। নিশ্চয় ভালদৰে আপোনালোকে আহি ইয়াত আজি ভিডিঅ' কৰাৰ বাবে, মন্দিৰৰ বিষয়ে জনাৰ বাবে। হয়তো আৰু ক'বলগীয়া থাকিলে, আৰু ইতিহাসো আছে, সকলোখিনি ক'বলৈ আমাৰ অকণমান কম সময়ৰ ভিতৰত অকণমান অসুবিধাও হয়। যিখিনি জনাইছোঁ আপোনালোকে তাত ভুল ক্ৰুটি যদি হয় ক্ষমা কৰি ধন্যবাদ জনাইছোঁ আপোনালোকে। নাগশংকৰ
নাগশংকৰ মন্দিৰ আহি সঁচাই বহুত বেছি ভাল লাগিছে। যদিও বহুত দূৰত তথাপিও যিহেতু মন্দিৰ দৰ্শন কৰিব পাইছোঁ সঁচাই বহুত ভাল লাগিছে। আৰু যিমানখিনি জানিব পাৰিছোঁ আপোনালোকক এই নাগশংকৰ মন্দিৰৰ বিষয়ে তথ্য আপোনালোকক দিছোঁ। আৰু আপোনালোকো আহক নাগশংকৰ মন্দিৰ, নিশ্চয় ভাল পাব। অতি সুন্দৰ পৰিৱেশ, সুন্দৰ দৃশ্য আপোনালোকেও চাব আহক, আপোনালোকেও দৰ্শন কৰক। আৰু লগতে মোৰ 2 বন্ধু প্ৰিয়ম আৰু নৱক মই ধন্যবাদ দিছোঁ ইহঁতে ইমানখিনি সহায় কৰাৰ বাবে। মোৰ বন্ধু নৱৰ যিটো ইউটিউব চেনেল আপোনালোকে চাওক, শ্বেয়াৰ, লাইক, ছাবস্ক্ৰাইব কৰক। আৰু নাগশংকৰ মন্দিৰৰ ওপৰত যিটো ভিডিঅ' আজি বনোৱা হ'ল সেইটো চাওক। আমি মন্দিৰ পৰিচালনা সমিতিৰ পৰা যথেষ্ট তথ্য উলিয়াই এই ভিডিঅ'টোত আমি সংলগ্ন কৰিছোঁ। আৰু বন্ধুসকল সঁচাই নাগশংকৰ মন্দিৰ খুব বেছি ভাল লাগিলে। আৰু আপোনালোকৰো কেনেকুৱা লাগিলে জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে এইবিলাক লাইক কমেণ্ট কি কৰে নহয় এইবিলাক কৰি দিব। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। সকলোকে বাই বাই, শুভৰাত্ৰি। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চৌ জয় আই অসম।